মোৰ নাম নিহাল তাঁতী। মোৰ ঘৰ চিকনি চাহ বাগিচা। কলিয়াবৰ শাখা সমিতিৰ সম্পাদকৰ দায়িত্ব পাইছোঁ। মই আজি মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই সভাকক্ষত আজি আমাৰ কলিয়াবৰ শাখা সমিতিৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল। আৰু কেন্দ্ৰীয় সমিতিৰ উক্ত সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে দুইগৰাকী আমাৰ আটাইৰে শ্ৰদ্ধাৰ অনিত গড় ডাঙৰীয়া আৰু প্ৰমুখ্যে অয়ন তাঁতী ডাঙৰীয়া উপস্থিত আছিল। লগতে জিলা সমিতিও বিষয়ববীয়া উপস্থিত আছিল। আৰু মূলতে আমাৰ যিসকল প্ৰতিনিধি আছিল, এই প্ৰতিনিধিসকলে আমাক দুয়োগে সভাপতি আৰু সম্পাদকৰ দৰে এটা গধুৰ দায়িত্ব আমাক অৰ্পণ কৰিলে। পোনপ্ৰথমতে আমাৰ এই আটাইগৰাকী প্ৰতিনিধিক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ পৰৱৰ্তী যি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব, তাতে আমি আগন্তুক দিনৰ আমাৰ কাৰ্যসূচী কি থাকিব তাৰে আমি ৰূপৰেখা অংকন কৰিম। আৰু আমাৰ এটাই আমাৰ সভাপতি সম্পাদকৰে আজি যিহেতুকে দায়িত্ব পাইছোঁ, আমাৰ মূল লক্ষ্য উদ্দেশ্য এটাই হৈছে সকলোকে একেলগে লৈ আমাৰ জনগোষ্ঠীটোৰ কাৰণে কাম কৰি যাবলৈ।